আজি আমি আৰম্ভ কৰিবলৈ লৈছো ভৱানন্দ দত্তৰ বিষয়ে। আহক তেওঁৰ বিষয়ে আৰম্ভ কৰো। ভৱানন্দ দত্তৰ জন্ম হৈছিল যোৰহাটত জুন মাহৰ 1918 চনত। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বানন্দ আৰু মাতৃৰ নাম মনমোহনী। পত্নী আছিল নীলিমা হাজৰিকা আৰু তেওঁ ছদ্মনাম ব্যৱহাৰ কৰিছিল নিজৰ লিখনিবিলাক, আৰু তেওঁৰ ছদ্মনামটো আছিল নাচিকেতা। শিক্ষাৰ ক্ষেত্ৰত উল্লেখ কৰা মতে 1944 চনত দৰ্শন বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ শিশু মনস্তাত্ত্বিক বিষয়ত লণ্ডন বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ গৈছিল। তেওঁৰ মৃত্যু হৈছিল 1959 চনত 3 অক্টোবৰ গুৱাহাটীত। তেওঁৰ বিষয়ে কেইটামান উল্লেখযুক্ত কথা আমি চাওঁ আহক। এওঁক জয়ন্তী যুগৰ কবি বুলি কোৱা হয়। এওঁৰ আদৰ্শৰ কবি হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। এওঁ 1941 চনত গুৱাহাটী প্ৰগতিশীল লেখক আৰু শিল্পী সংঘৰ সম্পাদক আছিল। এওঁ ভাৰত চৰকাৰৰ মেধাবৃত্তি পাইছিল 1947 চনত। তেওঁৰ লিখিত ৰচনাৰাজিবোৰ হ'ল এনেধৰণৰ। এওঁৰ জীৱিতকালত প্ৰকাশ হোৱা একমাত্ৰ গ্ৰন্থখনৰ নাম হৈছে ফিলচফি এণ্ড ইণ্ডিয়া। এইটো আমাৰ মনত ৰখাটো খুবেই প্ৰয়োজনীয়। তেওঁ জীৱিতকালত প্ৰকাশ হোৱা একমাত্ৰ গ্ৰন্থখনৰ নাম হৈছে ফিলচফি এণ্ড ইণ্ডিয়া। দৰ্শন বিষয়ত তেওঁ গ্ৰন্থ লিখিছিল। গ্ৰন্থকেইখনৰ নাম হৈছিলে ফিলচফি এণ্ড ইণ্ডিয়া, দৃষ্টি আৰু দৰ্শন। সমালোচনাত্মক গ্ৰন্থও তেওঁ লিখিছিল। গ্ৰন্থকেইখনৰ নাম হৈছে ৰবীন্দ্ৰৰ প্ৰতিভা, অসমীয়া কবিতাৰ কাহিনী, অসমীয়া জাতীয় সমস্যাৰ বিৱৰ্তন। তেওঁ লিখা উল্লেখযোগ্য কবিতাবোৰৰ নাম হ'ল ৰাজপথ, পুবেৰুণ, পাউদাৰ, বিষদৃশ, প্ৰভাতী। ইয়াৰে ৰাজপথ জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল। ৰাজপথ, পুবেৰুণ, পাউদাৰ, বিষদৃশ এই 4টা কবিতা তেওঁ ছদ্মনাম নাচিকেতালৈ প্ৰকাশ কৰিছিল। তেওঁ ইয়াত নিজৰ নামটো ব্যৱহাৰ কৰা নাছিল। তেওঁ নাচিকেতা নামেৰে এই 4টি কবিতা প্ৰকাশ পাইছিল। প্ৰভাতী আছিল তেওঁ এনেকুৱা এটা কবিতা যি কবিতাটো তেওঁ নিজৰ নামেৰে অৰ্থাৎ ভৱানন্দ দত্ত নামেৰে প্ৰকাশ কৰিছিল। ইমানেই আছিল ভৱানন্দ দত্তৰ কথা। যদি ভাল পালে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।